নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে আৰু এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকক অনুৰোধ কৰিম যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ে যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকৰ ওচৰত নটিফিকেশনটো আহি যাব আজিৰ ভিডিঅ'টো মই লৈ আহিছোঁ ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা কিছুমান ৰিক্ৰুটমেন্ট ওলাইছে সেই ভেকেন্সিজখিনি ফুলফিল কৰিবলৈ কি ক্ৰাইটেৰিয়া লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব আৰু গোটেইখিনি মই আপোনালোকক ভিডিঅ'টোত জনাম সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকে এতিয়া বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি স্ক্ৰিনত দেখিবলৈ পাইছোঁ ইণ্ডিয়া পোষ্টৰ ফালৰ পৰা আনাউন্সমেন্ট কৰিছে পজিশন হৈছে গ্ৰামীণ ডাক সেৱক ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ কাৰণে টোটাল 44028 টা ভেকেন্সি আছে across India আৰু এটো এপ্লাই কৰা যোনটো লাষ্ট ডেট হ'ব হেতু হল 5 আগষ্ট 15 জুলাইৰ পৰা 5 আগষ্টৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এইখিনি ডিটেইলছ খিনি দিয়া আছে অনলাইন এপ্লাই কৰিবলৈ হলে ইটো ইয়াত যাই পেলে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু তাৰপিছতে এপ্লাই কৰিব লাগিব ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশন বেছি নালাগে 10 পাস কৰিলে হ'ব কোনো এখন বোৰ্ডৰ পৰা আৰু তাৰ মেথছ আৰু ইংলিশ লাগিব আৰু লগতে আপোনালোকে নিজৰ লোকেল ল্যাঙ্গুৱেজটো জানিব লাগিব অসমত হলে অসমীয়া বেংগলত হলে বেংগলী যোনখন দেশৰ পৰা যোনখন ষ্টেটৰ পৰা আপোনালোকে এপ্লাই কৰে সেইখন ষ্টেটৰ লোকেল ল্যাঙ্গুৱেজ আৰু এজ লিমিট যোনটো দিছে হেতু 18 ইয়াৰ্ছৰ পৰা আপোনালোকে কৰিব পাৰিব 40 ইয়াৰ্ছলৈকে আৰু এটো কাউন্ট কৰিব 15 জুলাইৰ ভিতৰত ইয়াৰ কাৰণে 5 বছৰৰ ৰিলেক্সেশন দিব ST SC OBC 3 বছৰ দিব PWT 10 বছৰ সিলেকশন প্ৰসেছটোত একো নহয় মেৰিট লিষ্টৰ বিতে হ'ব ইয়াৰ কাৰণে পৰীক্ষাও দিব নালাগে আপোনালোকে আৰু কোনো মানে হেডিও দিব নালাগে ইন্টাৰভিউ দিব নালাগে ডাইৰেক্ট আপোনালোকে এপ্লাই কৰাৰ পিছতে সিস্টেমত এটো আপোনালোকৰ চাব সিস্টেমত হেডি কাউন্ট কৰিব মাৰ্কস বিলাক আৰু সেই হিচাপে তাৰ পিছতে পোষ্টিংটো কৰি দিব যেনেকা মাৰ্কস হয় আৰু এটো কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেচন ফিজ এটা দিব লাগিব জেনাৰেল আৰু OBC 100 টকা আৰু ST SC PWD ওমেন্স এইখিনিয়ে একো ফিজ দিব নালাগে এপ্লাই কৰিবলৈ হলে আপোনালোকে ইণ্ডিয়া পোষ্টৰ ৱেবসাইটত যাব লাগিব এটোত গৈ ক্লিক কৰিব লাগিব তাৰ পিছতে ৰেজিষ্টাৰ কৰিব লাগিব আৰু এপ্লাই অনলাইন কৰি ফিজটো দি দিব লাগিব তাৰপিছত এপ্লাই কৰি ফিজটো দি দিব লাগিব যেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হৈ যাব আপোনালোকৰ এটা ইউনিক ৰেজিষ্ট্ৰেচন নম্বৰ দিব সেই নম্বৰটো পিছত আপোনালোকে কৰস্পন্ডেন্সৰ কাৰণে ৰাখিব লাগিব স্ক্যান কপি অফ ফটোগ্ৰাফ সিগনেচাৰ and necessary educational details as per the prescribed format and size এইখিনি আপোনালোকে আপলোড কৰিব লাগিব পে কৰিব লাগিব অনলাইন আৰু গোটেই এপ্লিকেশন ফৰ্মখন এবাৰ আপোনালোকে ৰিভিউ কৰি ল'ব আৰু তাৰপিছতে প্ৰিন্ট আউটটো উলাই পেলাই থৈ দিব এখন মই খুলি দেখাইছো যোনখন অফিচিয়েল ৱেবসাইট হয় ইয়াতে যাই পেলাই ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু তাৰপিছত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এটো ফিজ দিয়া সেকশন 2 হয় এখন এডভাৰটাইজমেন্টখন যত ডিটেইলছ খিনি আইছে এইখিনি আপোনালোকে এবাৰ আকৌ পঢ়ি চাই ল'ব মই গুটেখন পঢ়ি নিদু এখন বহুত দীঘলীয়া হৈ যাব ইয়াতে সকলো বিলাক ডিটেইলছ দিয়া আছে এই স্যালাৰিটো ব্ৰাঞ্চ পোষ্ট মাষ্টাৰৰ কাৰণে 12000 পৰা 29380 আৰু এসিস্ট্যান্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ বা ডাক সেৱকৰ কাৰণে 10000 নৰ পৰা 24470 লগতে আপোনালোকৰ আদাৰ কোৱালিফিকেশনত কম্পিউটাৰ নলেজ অফ চাইকেল চলাব জানিব লাগিব পাৰিলে কম্পিউটাৰ জানিব লাগিব আৰু লাইভলিহুডৰ বিষয়ে অলপমান জানিব লাগিব এইখিনি কৈছে আৰু বাকি এখন বহুত দীঘলকে আছে মই কাৰণে গুটেখিনি পঢ়ি নিদু আপোনালোকে চাই ল'ব এবাৰ আৰু কিবা যদি আপোনালোকৰ অসুবিধা হয় এপ্লিকেশন প্ৰসেছটোত মোক কমেন্ট যোগে জনাব মই তেতিয়া আপোনালোকক হেল্প কৰি দিম কাৰণ এটো এটা খুব ভাল অপৰচুনিটি হয় অকল 10 পাস কৰিলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আৰু 100 টকা এটা অকল মানে এপ্লিকেশন ফিজ হয় সেইকাৰণে আপোনালোকে বেছি চিন্তা নকৰাকে লাষ্ট ডেট তলে যদিও টাইম আছে সোনকালে আপোনালোকে এপ্লিকেশন প্ৰসেছটো কৰি দিব যাতে কিবা অসুবিধা হলে আপোনালোকৰ ওচৰত হাতত সময় থাকে হেতু ঠিক কৰিবলৈ আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদি ভিডিওটো চাই ভাল পালে তেতিয়া লাইক এটা কৰি দিব আৰু আপোনালোকক যদি স্টেপ বাই স্টেপ এপ্লিকেশন প্ৰসেছটো মই শিকাই দিব লাগে কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে কেনেকৈ পেমেন্ট কৰিব লাগে মোক জনাব সেই বিষয়ে তেতিয়া মই এটা ভিডিও বনাই পেলাই আপলোড কৰি দিম এটো ভিডিওত ক'ব লাগে ইমানেই আছিল আকৌ এটা নতুন ভিডিও লৈ লগ পাম ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ